সঁচা বুদ্ধিমান মানুহৰ আন্তৰিকতা শুদ্ধ থাকে। আপুনি পিতৃ মাতৃক শ্ৰদ্ধা কৰে, সেয়া আপোনাৰ কৰ্তব্যও দায়িত্বও আৰু আপুনি ভগৱানক শ্ৰদ্ধা কৰাৰ নিচিনা। গতিকে আপুনি পিতৃ মাতৃৰ প্ৰতি কেতিয়াও কৃপণালি নকৰে বা ভুৱা আন্তৰিকতাৰে শ্ৰদ্ধা নকৰে। গতিকে যিসকলে নিজৰ পিতৃ মাতৃক পাহৰি নাযায় আৰু তেখেতসকলক সদায় সন্মানে চায়, তেখেতসকলে নিজেও জীৱনত তেনেকুৱাকৈ সন্মান লাভ কৰে। গতিকে সন্মান বস্তুটো আপুনি বজাৰৰ পৰা কিনি আনি গাত লগাই ল'ব নোৱাৰে। সন্মান আপুনি আহৰণ কৰিব লাগিব। আপোনাৰ পৰিয়ালৰ পৰাই হওক, ভাই বন্ধুৰ পৰাই হওক, বংশ পৰিয়ালৰ পৰা হওক বা আপোনাৰ জীৱনত লগ পোৱা পঢ়া শুনা বন্ধু বান্ধৱসকলৰ লগতে আপোনাৰ এই আন্তৰিকতা থাকিলে আপুনি সন্মান পাব। মোৰ এজন বন্ধু আছিল, অৱশ্যে তেখেত ঢুকাল, ডাবল MA আছিল। এবাৰ আমি গুৱাহাটীত MA পৰীক্ষা দি আহি থাকোঁতে বাছ ষ্টেচনত মই মোৰ মাজু দাদাৰ লগত আছিলোঁ আৰু সেই বন্ধুজনে আহি মোক ক'লে, জ্যোতি মোৰ মানি পাৰ্চটো হেৰাই গ'ল নহয়, মোৰ এতিয়া টিকেটেই কৰিবলৈ উপায় নাই। তেতিয়া মোৰ দাদাই লগে লগে তেখেতক এটা টিকেট কৰি দিলে। আমি একেলগে পঢ়া চিনাকিও আছিল। দাদাই তেখেতক টিকেটটো কৰি দিয়াত ময়ো বহুত ভাল লাগিলে। মোৰ সন্মান দাদাই ৰাখিলে আৰু দাদালৈ মই আন্তৰিক শ্ৰদ্ধা জনালোঁ। কিন্তু আচৰিত কথা, বিয়াৰ পিছত বহুত দিনৰ পিছত তেখেতদিনা আমাৰ ঘৰলৈ আহিল, আহি মোক ক'লে, তুমি যে আৰু দাদাই যে মোক এটা সময়ত সহায় কৰিছিলা, সেই কথাটো মই পাহৰা নাই নহয়। আজি মই পিছত তোমাক পইচা দিবলৈ অহা নাই, মই তোমাক খবৰ ল'বলৈ আহিলোঁ আৰু মই জনাবলৈ আহিলোঁ, মই যে কথাটো পাহৰা নাই। মোৰ কিমান ভাল লাগিল চাওকচোন। মানুহে মানুহক সন্মান দিলে, অকৃত্ৰিম হ'লে আপুনি ঘূৰাই পাবই। আপুনি এজন ভাল মানুহ, সন্মানীয় মানুহ, যিকোনো সন্মান আনক দিয়ে। তেওঁ যিয়েই হওক, কাম কৰা মানুহেই হওক, ভিক্ষাৰীয়েই হওক, যেনেকুৱা জনসাধাৰণে নহওক, অতি মূল্যৱান মানুহ হ'লেও যিকণ আপুনি দেখুৱাই হৃদয়তা, সন্মানেৰে তেখেতসকলক সন্মান কৰিব, আপুনিও নিজেই পাব। আমাৰ যিসকল বয়োবৃদ্ধ আছে, বংশতেই হওক বা গাঁৱতেই হওক, তেখেতসকলকতো আমি পাহৰি যাব নোৱাৰোঁ। তেখেতসকললৈ আমাৰ মনতো পৰে, শ্ৰদ্ধাও উপজে আৰু কেতিয়াবা এনেকৈ লগ পাবলৈ মন যায়। কিন্তু যিসকল পৃথিৱীৰ পৰা আঁতৰি গ'ল, তেখেতসকল তাৰ পোৱা উপায় নাই। এবাৰ এগৰাকী বৰমা আছিলে। মই চাকৰি কৰি থাকোঁতে বৰমাগৰাকী মোৰ ওচৰলৈ মোক দেখি দৌৰি দৌৰি আহি ক'লেহি যে মোৰ খুব গেষ্ট্ৰিক উঠি আছে, তুমি মোক কিবা এটা দিয়া। মই ক'লোঁ যে বৰমা, মই এতিয়া স্কুললৈহে আহিছোঁ, মই আপোনাক কি দিম? ঠিক আছে বাৰু, ৰ'ব, এইকেইটা পইচা আপুনি থৈ দিয়ক আৰু মই কালিলৈ আপোনালৈ ঔষধ লৈ আহিম, আপুনি আমাৰ ঘৰৰ পৰা লৈ যাব, মই ঘৰত সোমাই দি যাম। কাৰণ মোৰ হাজবেণ্ড ডক্টৰ আছিলে। গেষ্ট্ৰিকৰ ঔষধ অলপ লৈ গৈ মই পাছদিনা আমাৰ ঘৰত দিলোঁ। পাছত খবৰ পালোঁ বৰমাই বোলে সেয়া নিলেহি। সেই বৰমাজনীকতো কিমান বৰমাই আমাক সহায় কৰিছিল। এটা সময়ত আমাৰ ঘৰলৈ আহিলে, আমাক কুঁৱাৰ পৰা পানী তুলি দিছিল, আমাৰ লগত খাইছিলোঁ আৰু খোৱা বাচনকেইটা আমাক ধুবলৈ নিজেই নিছিল। অৱশ্যে আমি তেতিয়া অলপ সৰুৱে আছিলোঁ। আৰু এগৰাকী মানুহ আছিলে, তেখেত আমাৰ ঘৰৰ ওচৰৰে অলপ বাইদেউক মানে সকলোৱে আকৰি বুলি কয়, মই আকৰি বাইদেউ বুলি আমি মাতোঁ। সেই আকৰি বাইদেউ আমাৰ বহুত মৰমৰ আৰু বহুত সহায়কাৰী আছিলে। এদিন মোৰ ইমানেই বাইদেউলৈ মনত পৰিল, ক'ব নোৱাৰোঁ কি কাৰণত। তাৰপৰা আমি গ'লোঁ, মই আমাৰ ঘৰলৈ গ'লোঁ। সেই বাইদেৱে চাকি এটা লৈ আহি পেলাই আমাৰ ঘৰ ওলালে নহয়, ৰাতি কেনেবাকৈ আমাৰ গাড়ী শব্দ শুনি। এখেতে মানে গ'লেই বাইদেউক ঔষধ পাতি দি আহে, ভিটামিনেই হওক বা গেষ্ট্ৰিকৰে হওক, চাই চিতি দি পেলাই। সেই কথাটো মানে বাইদেউ চাগে আমি যোৱা গম পাই গ'ল, এখেতে যি দিব লাগে সেয়া দিলে। তাৰপিছত এসপ্তাহৰ পিছত কিন্তু বাইদেউ ঢুকাল। এইবিলাক এনেকুৱা বহুত উদাহৰণ আছে, দীঘলীয়া হ'ব মই নকওঁ। গতিকে জীৱনত আমি কিছুমান এনেকুৱা কিছুমান মানে সময় আহে আৰু আপোনাৰ ষষ্ঠ ইন্দ্ৰিয় সজাগ হ'ব, এই কথাবোৰে কিন্তু বহুত আপোনাক সহায় কৰে। তেনেকুৱা এটা নিজৰ ভিতৰতে মোৰ এটা ঘটনা আছে। সেয়া হ'ল মোৰ ডাঙৰ খুৰা মৃত্যু সজ্জাত আছিল। ডাঙৰ খুৰালৈ মোৰ গোটেই ৰাতি ইমান মনত পৰিছে, মানে মোৰ ল'ৰা ছোৱালী কোনোবা এটা অসুখ আছিল, মই যাব পৰা নাছিলোঁ। আৰু সেইদিনা ৰাতিপুৱা শুই উঠিয়ে মই ক'লোঁ যে মই এইমাত্ৰ যাওঁ ঘৰলৈ, মোক খুৰাক চাওঁগৈ। মোৰ ঘৰত অসুখীয়া ল'ৰা ছোৱালী এৰি থৈ এখেতে মোক বাছত উঠাই দিলে। পুৱা তেতিয়া বসন্ত ছাৰ্ভিচ বুলি বাছ এখন গৈ থাকে। সেই বাছত গৈ থাকোঁতে গোটেই বাটটোত মই দেখি গৈছিলোঁ নৰা বগৰী ফুলৰ বগা বগা ফুলবিলাক ফুলি আছিল, গছ ভৰি ভৰি। মোৰ ইমান মনত পৰি গৈছে, মই যেন খুৰাক পামগৈ। সঁচাকৈ মই খুৰাক পালোঁ। খুৰাক মুখত পানী দুনি দি ভৰি হাত ধুৱাই মৰম চৰম কৰি মই ক'লোঁ, খুৰা
জীৱনত ঢেৰ আপোনালোকৰ পৰা আমি সহায় পালোঁ, মৰম পালোঁ, আৰু জীৱনত চলিবলৈ পথ প্ৰদৰ্শনো আপোনালোকে দেখুৱাইছিল। গতিকে আপোনাকে যেন আমি আকৌ আগলৈ খুৰা হিচাপে লগ পাম, এই আশা মনত ৰাখি মই ইমান দূৰৰ পৰা আহি পালোঁহি। খুৰা, মই মোৰ নামটোও ক'লোঁ, খুৰাই পানী খালে, চকু মেলি চালে, মাত কথা কিন্তু নাই। আহি পাই ঘৰত মোৰ বহুত বেয়া লাগিছে, কিন্তু সন্ধিয়ালৈ গম পালোঁ যে খুৰা ঢুকাল। এই কথাবিলাকে মানুহৰ জীৱনত বহু কিছুমানৰ ইংগিত দিয়ে। তাৰমানে আপোনাৰ যদি হস্ত ইন্দ্ৰিয় সজাগ, আপুনি গম পাবই, আপোনাক ভগৱানে সহায় কৰিব। গতিকে সদায় শুদ্ধভাৱে থাককচোন, শুদ্ধ আন্তৰিকতাৰে থাকক, শুদ্ধভাৱে থাকক। ঘৰত কাম কৰা ল'ৰা ছোৱালী যে কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব, আপোনাৰ সন্তান বুলি ভাবিব। মই কিমানজনী ছোৱালী তুলনি বিয়া তুলিলোঁ, কিমানজনী ছোৱালী বিয়া দিলোঁ। গতিকে এইবিলাক মোৰ এতিয়া ভাবি ভাল লাগিছে, শুৱৰি ভাল লাগিছে। আপোনালোকেও তেনেকৈ জীৱনত যিয়েই কৰে ভৱিষ্যতলৈ যাতে ভাল লাগিব লাগে, সেই কথাটো চিন্তা কৰিব। কাকো বেয়া বস্তু নোখোৱাব, কাকো জুঠা বস্তু নোখোৱাব, আনকি ফুল এডালতো জুঠা পানী অকণ নিদিব। প্ৰতিটো কথাতে যদি সৎ চিন্তা থাকে, সৎ মনোভাৱ থাকে, সৎ মনোবল থাকে, সহিষ্ণু গুণ থাকে, আপুনি নিশ্চয় জয়ী হ'ব। সহিষ্ণু হ'বলৈ শিকিব। কোনোবা টানকৈ ক'লেও মনে মনে থাকিব, ক'বলৈ দিয়ক। তাৰপৰা কিজানি আপোনাৰ কিবা এটা শিক্ষণীয় বস্তু ওলায়। সদায় এটা আগ্ৰহ পুহি ৰাখিব যাতে আপুনি কিবা এটা শিকিব পাৰে কাৰোবাৰ পৰা। পিতৃ মাতৃয়ে জীৱনত কৈ যোৱা কথাবোৰ জানো কিবা ভুল? প্ৰতিটো কথাইতো শুদ্ধ। আমি যাওঁ বুলিলে ক'ৰবালৈ যাবলৈ নিদিয়ে, নাযাওঁ। বিশেষকৈ মই ভাওনা চাওনা চাই ইমান ভাল নাপাওঁ, মাত্ৰ ভাড়াকেইটা চাই মই গুচি আহোঁ। কিন্তু আমাৰ তাত যেতিয়া ভাওনা পতা হয়, শংকৰ উৎসৱতে বা কিহবাতে, তেতিয়া আমি আকৌ বাধ্য যাব লাগে। আমাৰ মাজু দাদাই ক'ব, তহঁত ইমান সময়ত ওলাবি। আমি আমাৰ খুৰাহঁতৰ ঘৰৰ ছোৱালী আটাইকেইজনী ওলাওঁ, আৰু তাত গৈ পাই চাই মেলি হোৱাৰ পিছত দাদাই ক'ব, ব'ল তহঁতক এতিয়া ঘৰত থৈ আহোঁ। আমি দাদাৰ কথামতে আহোঁ। আমাৰ দাদাহঁত ইমানেই ভাল আছিলে, ক'ৰবাত মোৰ বন্ধু বান্ধৱী ঘৰলৈ যাবলগীয়া থাকিলে লগৰ ছোৱালীয়ে মাতিলে লৈ যায়, আকৌ লৈ আহে। গতিকে কোনেও আপোনাক বেয়া পাব নোৱাৰে। যিমানে হিংসা নকৰক, আপুনি ঠিক থাকিলে এদিন আপোনাৰ জয় হ'ব। হিংসাটো চবেই কৰে। হিংসা দাদাহঁতে আমাক বেছি মৰম কৰিলে বা কোনোবা এজনে বেয়া পাব পাৰে। আমাৰ বাই ভনীবিলাকৰ মাজত একতা দেখিলেও কোনোবাই হেৰি পাব পাৰে, বেয়া পাব পাৰে। মোৰ কিন্তু বাই ভনীবিলাকৰ মাজত বহুত একতা আছিল। মোৰ সৰু যিকেইজনী ভনী আছিলে, খুৰাহঁতৰ ছোৱালীকেইজনী, মই ক'ৰবালৈ গ'লে বা তেওঁলোক ক'ৰবালৈ ওলালে মোক সুধিবই, কি কাপোৰ পিন্ধিম, কেনেকৈ যাম, কি কথা। মই তেওঁলোকক গাইড দিওঁ। তেওঁলোক মোৰ বহুত মৰমৰ, এতিয়াও বহুত মৰমৰ। আটাইকেইজনী ভালে আছে বাৰু, ভগৱানে ভালে ৰাখক। জীৱনত এই কথাবিলাক মানুহে মনত ৰাখিবৰ কাৰণে মই এইখিনি কৈ আছোঁ। মোৰ খুৰীহঁত, মই খুৰীহঁতৰ কথা প্ৰায় কওঁৱেই। মোৰ মা আছিলে খুৰীহঁতৰ আদৰ্শ। খুৰীহঁতে মাক ইমানেই শ্ৰদ্ধা কৰিছিল, ভাল পাইছিলে, মাৰ প্ৰতিটো কথাই শুনিছিল। আৰু এতিয়াও মই ঘৰৰ বোৱাৰীকেইজনীয়ে কয়, মাৰ অভাৱ তেওঁলোকে খুব অনুভৱ কৰে। কাৰণ সকাম নিকাম এটা পাতিলে মা একদম সময়ত গৈ হাজিৰ হ'ব, আৰু কি কি কৰিবলৈ আছে সকলোখিনি গোটালে মাহ প্ৰসাদ ধৰাৰ পৰা গোটেইখিনি কাম মায়ে কৰি দিয়ে। তথাপি মাটো হাত ভৰি ক্ষয় যোৱা নাই। গতিকে কাম কৰিলে মানুহৰ হাত ভৰি ক্ষয় নাযায়। আপোনাৰ মানসিকতা, আপোনাৰ মনৰ সবলতা আৰু আপোনাৰ কৰিবলগীয়া এই কামবিলাকৰ প্ৰতি থকা আগ্ৰহ, সহিষ্ণু গুণ সদায় বাঢ়িব। গতিকে আপোনালোক কুশলে থাকক, ভালে থাকক। ঘৰৰ বয়সস্থসকলক শ্ৰদ্ধা কৰিব, মৰম কৰিব, তেওঁলোকক অকণমান সংগ দিব, আৰু সেই সংগকণ পালে তেওঁলোক সদায় সুখী হৈ থাকিব। ক'বলগীয়া আৰু আছিল, বেছি দীঘলীয়া নকওঁ, ইমানতে থলোঁ।